বিপিএফ দলৰ সমূহ বিষয়ববীয়াসকল লগতে ইয়াত আমাৰ শ্ৰদ্ধেয় আইভাতৃসকল আমাৰ আজিৰ আলহী বাইদেউ ডক্টৰ অঞ্জলি দৈমাৰী আমাৰ মাজত আহি গৈছে। আমি সন্তেক সভাৰ পিছতে সভাৰ কাম আৰম্ভ কৰিম। কাৰণে সংগ্ৰাম কৰি আমি আমাক যে ভাৰত চৰকাৰে বা সংবিধান প্ৰদত্ত ক্ষমতা অনুযায়ী দিলে সেইটো একো অৰ্থ নাথাকে আচলতে। এইটো আমি শাসন কৰিব পাব লাগিব। ইয়াত থকা ৰাইজে এইটো আঞ্চলিক যি আমাৰ পাৰ্টি আছে তেওঁলোকেহে সেইটো চিন্তা চৰ্চা কৰি কেনেকৈ উন্নয়ন কৰিম, ক'ত কি কেনেকৈ আছে নাই সেইখিনি আমি কৰাৰ সুযোগ পাব লাগিব, নিজকে শাসন কৰাৰ সুযোগ পাব লাগিব। যদি নেশ্যনেল পাৰ্টিয়ে হয় সেইটো বিজেপি হ'লেতো এতিয়া নাগপুৰৰ পৰা চলাব, দিল্লীৰ পৰা চলাব, কিন্তু তেওঁলোকে আমাৰ ক্ষুদ্ৰ স্বাৰ্থৰ কথাটো নাভাবিব, সদায় নেশ্যনেল লেভেলৰ পাৰ্টিৰ স্বাৰ্থৰ কথাহে তেওঁলোকে ভাবিব। সেইকাৰণে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। যিটোলৈকে বিজেপিয়ে মানে দখল কৰিম বুলি কৈছে, 15 তাৰিখত শাসনটো ল'ব বুলি কৈছে, শপত গ্ৰহণ কৰিব কৈছে। আঞ্চলিক দল হিচাপে আপোনালোকে বিজেপিয়ে ভাবুকি আহিছে নেকি? সেইটো সম্ভৱেই নহয়। বিজেপিয়ে কেনেকৈ 20টা চিট বা 25টা চিট লৈ পেলাই কেনেকৈ আহিব? সেইটো ইম্পচিবল। কেতিয়াও তেওঁলোকে শাসনত আহিব নোৱাৰে। বিজেপিৰ কেনেকুৱা দেখা পাইছে আপোনালোকৰ আজি আমাৰটোতো আমি যিখিনি দেখি আছোঁ, আমি এতিয়া যিটো জইণ্ট মাছ গেডাৰিংবিলাক আমি কৰাই নাই, কেৱল মহিলাসকলৰ গেডাৰিংবিলাক আমি কৰি আছোঁ। তাতেই এনেকুৱা মানে সমৰ্থন, এনেকুৱা ৰাইজ ওলাই আহিছে, বিশেষকৈ মহিলাসকল। গতিকে ইমান উৎসাহ, ইমান ৰাইজ আমি ভবাতকৈ বহুত বেছি ওলাই আহে, বহুত বেছিয়ে মানে সহযোগ কৰিছে। গতিকে একদম আজিৰ তাৰিখত মানে স্পষ্ট যে BPF-এ সম্পূৰ্ণ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত। দেখা গৈছে বিজেপিয়ে উত্তৰ পূৰ্ব অঞ্চলত চব ৰাজ্যতে বা কাউন্সিলত মানে চৰকাৰ দখল কৰিলে, ব্ৰিটিছকো ল'ব নেকি? সেইটোৱে তেওঁলোকে অসমতো বিভিন্ন কাউন্সিলবিলাকক লৈছে আৰু সেইটো তেওঁলোকে এতিয়া যিসকলে ছাপৰ্ট দি পেলাই বিজেপিক ৱেলকাম কৰিছিলে তেওঁলোকে এতিয়া কয় যে সেইটো হোৱা উচিত নাছিল। এতিয়া সকলো জনজাতিৰ বিভিন্ন লোকে মানে আমাকো কয় যে এতিয়া কাৰ্বি আংলং ল'লে, ডিমা হাছাও ল'লে, মিচিং ল'লে, কিন্তু আমাৰখিনি বাচি আছিলে। গতিকে এনেকৈ গ্ৰাস কৰাৰ কথা চিন্তা কৰিব নালাগে আচলতে। তেওঁলোকেও বুজিছে আৰু আমাৰ এতিয়া সময় আছে, এই সময় থাকোঁতেই আমি সকলোৱে বুজা উচিত BTC-ত যিমান আমি মানুহ আছোঁ, কেৱল ট্ৰাইবেল বড়ো বুলি নহয়, BTC-বাসী আমি যিমান আছোঁ সুখ শান্তিৰে আছোঁ যোৱা 15টা বছৰে। গতিকে এতিয়া যাতে ইয়াত অশান্তিৰ আৰু নতুনকৈ সৃষ্টি নহয়, আমি যেনেকৈ আছোঁ তেনেকৈ থাকিম। আৰু সেইটো আগে পিছেও নেশ্যনেল পাৰ্টি ইয়াত আহি পেলাই BTC দখল কৰাৰ হুমকি কোনেও দিয়া নাই। এতিয়াও এইটো আমাৰ যি অধিকাৰ, সেই অধিকাৰটোলৈ জীয়াই থাকিবলৈ দিলে হয়তো অশান্তি নহ'ব। দিছপুৰত একেলগে বিজেপি বা সেইটো ডাঙৰ বিশ্বাসঘাতকতা, যিটো মানে আমি কল্পনাও কৰিব নোৱাৰোঁ আমাৰ দৰে সাধাৰণ মানুহে, যে তেওঁলোকক যেতিয়া প্ৰয়োজন হ'ল তেতিয়া ব্যৱহাৰ কৰিলে। চৰকাৰ গঠন কৰাৰ যেতিয়া ভয় আছিল 2016 চনত, তেতিয়া BPF-ক ল'লে, তাৰপিছত চৰকাৰ গঠন কৰিলে, তাৰপিছত এতিয়া তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে, মানে BPF-ক এতিয়া বিশ্বাসঘাতকতা কৰিছে। সেইটো মানে অত্যন্ত দুৰ্ভাগ্যজনক। আপুনি ভাবে নেকি BPF বা বিজেপি মানে 100% ভাগ মিলিলে? সেইটো ফাট মেলা নেমেলা সেইটোতো বস্তু নহয় ফাট মেলিবলৈ, কিন্তু তেওঁলোকে স্পষ্ট কৰি দিলে যোৱাকালি যে BPF তেওঁলোকৰ শত্ৰু, তেওঁলোকে সেইটো কৈছে। আমাৰ ফালৰ পৰা আমি ভবা নাই, হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে কেতিয়াও কোৱা নাই, আক্ৰমণ কৰা নাই বা তেনেকুৱা কথা ভাষা ব্যৱহাৰ কৰি কেতিয়াও কোৱা নাছিলে। কাৰণ সেইখিনি মানে যিহেতু ৰাজ্যিক লেভেলত আছে, সেইটো সন্মান সদায় জনাই আহিছিল BPF-ৰ ফালৰ পৰা। 15 বছৰে BPF-এ অসমত সহযোগী চৰকাৰৰ মনত মানে সহযোগী কৰি আহিলে, সেইকাৰণে আজি মানে বিৰোধিতা সেইটোৱেইটো বিশ্বাসঘাতক, বিশ্বাসঘাতক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি কৈছে যে অঞ্জলি দৈমাৰী বাইদেৱে BPF-ৰ হৈ কেম্পেইন কৰি আছে। আগতে অঞ্জলি দৈমাৰী বাইদেউক ভয় কৰি আছিল, কিন্তু আজিকালি ভয় নকৰে বুলি মন্ত্ৰী ডাঙৰীয়াই কৈছে। মই BPF-ৰ হৈ মই প্ৰচাৰ চলোৱা নাই, মই এতিয়া BPF-ৰ এগৰাকী মই সক্ৰিয় সদস্য আৰু মোৰ দায়িত্ব BPF-ৰ হৈ প্ৰচাৰ চলোৱা নিৰ্বাচনৰ সময়ত। মই সেইটো আচৰিত পাইছোঁ যে মোক আগতে ভয় কৰি আছিলে, এতিয়া আৰু ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। আমাক ৰাইজে ভয় কৰি নহয়, আমাক মৰম কৰি ভাল পাই আমাৰ লগত আহে, কিন্তু এটা কথাত মই ভাল পাইছোঁ যে মোক
তেওঁৰ ইলেকশ্যনৰ কেম্পেইন কৰা প্ৰথম কেম্পেইনৰ সভাখনতে তেওঁ মোৰ নাম লৈ ইম্পৰ্টেঞ্চ লৈছে, মোক হয়তো তেওঁ এটা ফেক্টৰ বুলি ভাবিছে আৰু তেওঁ মোৰ নাম ইয়াত আহি পেলাই প্ৰথম দিনতে লোৱাৰ কাৰণে মই তেখেতক ধন্যবাদহে দিম। फैबाय थानाय समाव जोंनि उदालगुरि डिस्ट्रिक्टआव जे 10टा समस्ति दङ बे बिटिसि इलेक्शनाव बिपिएफआनो देरहागोना रोखा जाबाय। आं बेखौ बुंनो नागिरो जे जोङो बिटिआरखौ शान्तिनि सुक्ति होननानै सागोन होदों एनडिएफबि एबसु आरो इउबिपिअआ, नाथाय दिनैनि तारिखआव बिजेपिआ जोंनि बिजेपि सरकारनि दैदेननायावनो जोङो बिटिआरखौ मोनदों, नाथाय जोंनो होसेयावबो दिनै लांफिननो नागिरदों। बिजेपिआ दिनै गाग्लोबनानै जोंनो जि होबाय बे होनायखौबो लांफिननो नागिरदों। बेनिखायनो खावलायगोन बुहुमनि बर'फोर आरो जोंनि बिटिसिनि बर'फोर जोङो खौसे जानायनि सम जाबाय। दिनै प्रमद बर'नि आखाइ हमनानै बिजेपिआ जोंनि बिटिसिआवहाय दखल खालामनो नागिरदों आरो बिजेपिजों लोगोसे इउपिपिएलजों एलायन्सआव गभर्नमेन्ट सोरजिनो नागिरदों। अब्ला बिथांमोना जुदि एलायन्सआव गभर्नमेन्ट सोरजियोब्ला जों बे ओनसोलाव थानाय गासै जाथि जनगोष्ठीफोरा आथिं सिङाव थानो गोनां जागोन। बेनिखायनो जोङो खावलायगोन जों जि मोनदों बेखौ जोंनि आखायावनो लाखिनो हायो। बुहुमनि बर'फ्रा बा बिटिसिनि बर'फ्रा दले बले फैनानै बिपिएफनि जे नांगोलनि सावगारि बेयाव जों भट होयो, आं बेखौनो खावलायगोन। आरो बेजोंनो लोगोसे बेखौबो बुंगोन मैयानि दिनाव जि आसामनि मन्त्रि हेमन्त बिश्व शर्माया जि बक्तव्य लाखिबाय, बेबायदि बक्तव्यआ जोंनि ओनसोलाव बा बिटिसि ओनसोलाव गावजों गाव दावराव दावसि लाबोगोन। नाथाय जोङो बिटिसि ओनसोलाव शान्ति भावे दङ, बिटिआरखौ शान्तिनि सुक्ति होननानै जोङो सागोन होदों आरो फैबाय थानाय इलेक्सनखौबो जोङो शान्ति भावे बारग'हरनो नागिरदों। नाथाय बिजेपिआ जोंनि गेजेराव मोनसे समाव जिबायदि जोंखौ दाउ अमा बायदि बुथारदोंमोन, जेरावनो लोगो मोनदों बेबायदि गावथारदोंमोन, बेबायदि हमायसाखौ जोंनि गेजेराव लाबोफिननो नागिरदों। बेनिखायनो जोङो खावलायगोन जों एनडिएफबि हाथियारखौसो गथायदों जानो हागौ, नाथाय जोंनि गोसो गोरबो सिङाव हारिखौ अनसायनायनि जि जोंहा गोसो दङ, जि बिख्लो दङ, बे दिनैसिमबो जोंनिफ्राय सेख'नानै लांनो हायाखै। आरो बे ओनसोलाव थानाय गासै जाथि जनगोष्ठीनि गेजेराव जौगाथायनि थाखाय खामानि मावनो थाखाय जों दिनै बिपिएफ दोलोजों दङ आरो फैबाय थानाय समाव जोङो बिपिएफ दोलोजोंनो थाफानानै जोंनि ओनसोलखौ जौगासारनो थाखाय जों खामानि मावलांगोन। बेनिखायनो गासै रायजो राजाखौ फैबाय थानाय बिटिसिनि इलेक्सनाव जों नांगोलनि सावगारियाव भट होनानै उदालगुरि समस्तियाव थानाय जेसेबांखिनि बिपिएफनि केन्डिडेट दङ बिथांमोनखौ जों देरहासार खालामगोन, बेखौ जोंनिफ्राय गुरैयै खावलायनाय थाबाय।